বন্ধুসকল মই আজি আলোচনা কৰিম আধাৰ কাৰ্ড আবেদনৰ ফৰ্ম ফিলআপৰ সম্পূৰ্ণ ডিটেইলছ। গতিকে বন্ধুসকল সম্পূৰ্ণলৈ ভিডিঅ'টো চাওক। বন্ধুসকল আপোনালোকে যাতে আধাৰ কাৰ্ডৰ ফৰ্ম ফিলআপ কৰোঁতে একো ভুল নকৰাকৈ ধুনীয়াকৈ ফৰ্মটো ফিলআপ কৰি জমা দিব পাৰে তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল আপোনালোকে যদি ভাৰতৰ থাকে তেনেহলে আপোনালোকে ৰেসিডেন্টৰ টিক কৰি দিব, আৰু আপুনি যদি বেছি সময় ভাৰতৰ বাহিৰত থাকে তেনেহলে আপোনালোকে নন ৰেসিডেন্ট ইন্ডিয়া NRI বুলি ফিলআপ কৰি দিব পাৰিব। আৰু বন্ধুসকল 1 নম্বৰ আৰু 2 নম্বৰ যেটো অপচন আছে এই দুটা আপোনালোকে যেহেতু প্ৰথমতে আধাৰ কাৰ্ড এপ্লাই কৰিছে গতিকে আপোনাক এই 1 নম্বৰ আৰু 2 নম্বৰ নালাগে, কাৰণ কিয়নো 1 নম্বৰ 2 নম্বৰ যিসকলে আগতে ফিলআপ কৰিছিল কিন্তু এতিয়া কিবা ভুল হৈ আছে কাৰেকচনৰ বাবে 1 নম্বৰ আৰু 2 নম্বৰ অপচন দুটা দিয়া হৈছে। তাৰ পিছত আপোনালোকে 2.1 আছে হেতুত চাব। 2.1ত আপোনালোকে কেইটামান অপচন দিয়া আছে, যেনে বায়োমেট্ৰিক আপডেট অৰ্থাৎ ফটো প্লাস ফিংগাৰপ্ৰিন্ট প্লাস আইৰিছ। যদি আপোনালোকে এইবিলাক দিব খুজে তেনেহলে আপোনাক টিক কৰি দিব লাগিব। ফটোটো জানে আপোনালোকে, ফিংগাৰপ্ৰিন্ট জানে, হাতৰ ফিংগাৰ দিলে হৈ গল, আৰু ইডিছ হল আপোনাৰ চকুবিলাক স্ক্যানিং কৰি ল'ব। তাৰ পিছত অপচনটো আছে মোবাইল নাম্বাৰ, এইটো আপোনালোকে যদি মোবাইল নাম্বাৰ দিয়ে তেনেহলে টিক কৰি দিব। তাৰ পিছত আপোনাৰ দিয়া আছে ডেট অফ বাৰ্থ, যদি আপোনালোকে ডেট অফ বাৰ্থ উল্লেখ কৰি দিয়ে তেনেহলে আপোনাৰ ডেট অফ বাৰ্থ দিব লাগিব। যদি আপোনালোকে এড্ৰেছ দিয়ে তেনেহলে টিক কৰি দিব লাগিব। যদি আপোনালোকে নাম সম্পূৰ্ণভাৱে দিয়ে তেনে টিক কৰি দিব লাগিব। তাৰ পিছত জেন্ডাৰ দিয়া আছে, ঠিক একেদৰে ইমেইল দিয়া আছে। তাৰ পিছত বন্ধুসকল 3 নম্বৰ যেটো অপচন আছে হয় 3 নম্বৰ যেটো অপচন আছে এইটোত আপোনালোকে আপোনাৰ নামটো খুব ধুনীয়াকৈ স্পষ্টকৈ লিখি দিব, আৰু এইবিলাক কেপিটেল আখৰত লিখিব যাতে টাইপিং কৰোঁতে একো ভুল নহয়। তাৰ পিছত আপোনাৰ যেটো আছে 4 নম্বৰ অপচন জেন্ডাৰ, আপুনি যদি মেল পুৰুষ হলে মেল দিব আৰু মহিলা হলে ফিমেল দি দিব, আৰু যদি তৃতীয় লিংগ হয় তেনেহলে ট্ৰান্সজেন্ডাৰ যেটো আছে সেইটো টিক কৰি দি দিব। আৰু তাৰ পিছত আছে আপোনাৰ 5 নম্বৰ অপচনটো আছে এজ, আপোনাৰ যদি এজ আছে জনা আছে অৰ্থাৎ ডেট অফ বাৰ্থ জনা নাই তেনেহলে এজ দিব, আৰু যদি আপোনাৰ এজ জনা ডেট অফ বাৰ্থ জনা আছে তেনেহলে আপুনি ডেট অফ বাৰ্থটো ইফালে লিখি দিব। হয় এজ বা ডেট অফ বাৰ্থ আপোনাৰ যদি প্ৰুফ দেখুৱাবলৈ কিবা বেলেগ ডকুমেণ্ট থাকে তেনেহলে আপোনাৰ ভেৰিফাইড দিব, আৰু যদি নাথাকে তেনেহলে আপোনালোকে ডিক্লেয়াৰ্ড অপচনত টিক কৰি দিব। তাৰ পিছত আছে আপোনাৰ এড্ৰেছ, এড্ৰেছত আপোনালোকে প্ৰথমতে ঘৰ নংটো দি দিব, মই দি দিলোঁ। তাৰ পিছত আপোনাৰ বিচাৰিছে ষ্ট্ৰীট, যদি আপোনাৰ কাষত থকা ৰাস্তাটোৰ নাম লিখি দিব। তাৰ পিছত আপোনাৰ লেণ্ডমাৰ্ক হৈছে আপুনি এনেকুৱা এটা যি এড্ৰেছ দি দিব, এনেকুৱা এটা ঠাইৰ নাম দিব যিটো ঠাইত আপোনাৰ এড্ৰেছটো চাবলৈ সুবিধা হয়। তাৰ পিছত আছে এৰিয়া, লোকেলিটি বা সেক্টৰ, আপোনালোকে আপোনাৰ ওচৰতে যিখন ডাঙৰ ঠাইৰ নাম আছে সেইখন লিখি দিব, যেনে মই বৰকান্দা দি দিছোঁ। তাৰ পিছত আপোনাৰ ভিলেজ আছে, ভিলেজৰ নামটো লিখি দিব। তাৰ পিছত পোষ্ট অফিচ বিচাৰিছে, আপুনি পোষ্ট অফিচটো দি দিব। তাৰ পিছত হয় ডিস্ট্ৰিক্টটো আপোনাৰ কোনটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো ধুনীয়াকৈ লিখি দিব, কিন্তু বন্ধুসকল মনত ৰাখিব সকলোবিলাকে কেপিটেলত লিখি দিব। তাৰ পিছত সাব ডিস্ট্ৰিক্ট অৰ্থাৎ সাব ডিভিজন হয়, মই বিলেসিপাৰা লিখি দিলোঁ। তাৰ পিছত ষ্টেট বিচাৰিছে, ষ্টেটটো লিখি দিব। তাৰ পিছত ইমেইল আইডি আছে, ইমেইল আইডিটো একেবাৰে ম্যান্ডেটৰি নহয় কিন্তু দিলে ভাল, নিদিলে অসুবিধা নাই। কিন্তু বন্ধুসকল আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে সেইটো কিন্তু দিবই লাগিব, নহলে কিন্তু আপোনাৰ আধাৰ কাৰ্ড এপ্লাই নহব। তাৰ পিছত পিন নম্বৰটো দি দিব। তাৰ পিছত যেটো 7 নম্বৰ অপচন আছে, 7 নম্বৰ অপচনটো আসলতে যিসকল শিশু ল'ৰা হওক ছোৱালী হওক 5 বছৰৰ তলত তেওঁলোকৰ বাবেহে। যদি 5 বছৰৰ তলত থকা শিশু হয় তেনেহলে মাক বা বাপেকৰ আধাৰ নম্বৰ দি দিব লাগিব, আৰু কোনটো ৰিলেশ্যনত হয় অপাৰেটৰ টিক কৰি দিলে হৈ গল। তাৰ পিছত দি আছে ভেৰিফিকেশ্যন টাইপ, আপোনালোকে ভেৰিফিকেশ্যন যেটো কৰিব কি টাইপত কৰিব, ডকুমেণ্ট বেছড অৰ ইন্ট্ৰডিউচাৰ বেছড অৰ হেড অফ দ্য ফেমিলি। সৰু ল'ৰা ছোৱালীৰ বাবে হেড অফ দ্য ফেমিলি হ'ব, আৰু আপুনি যেহেতু এজন উপযুক্ত বয়সৰ ল'ৰা বা ছোৱালী হ'ব তেনেহলে আপোনাক
ডকুমেণ্ট বেছড দি দিব লাগিব। তাৰপিছত 8 নম্বৰ অপশ্যনটো হৈছে ডকুমেণ্ট বেছড যদি আপুনি টিক কৰি দিয়ে তেনেহ'লে আপোনাক এইবিলাক দি দিয়ে। 8 নম্বৰত কি কৈছে, ফৰ ডকুমেণ্ট বেছড ৰাইট দি নেম অফ ডকুমেণ্ট প্ৰডিউচড refer overlap of this form for list of valid document। এটা ভেলিড ডকুমেণ্টৰ আপোনালোকে লিষ্টত তলত দিয়ে ফিল আপ কৰি দিব লাগিব। আইডেণ্টিটি প্ৰুফ হিচাপে আপুনি পান কাৰ্ড দি দিব বা যিকোনো এটা দিলে হৈ গ'ল। তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে আপোনাৰ যিকোনো এটা ডকুমেণ্ট য'ত আপোনাৰ এড্ৰেছ আছে সেইটো দি দিব লাগিব, যেনে মই ভোটাৰ আই ডি কাৰ্ড দি দিছোঁ। তাৰপিছত আপোনাৰ কি বিচাৰিছে, ডেট অফ বাৰ্থ, এজ প্ৰুফ, মই এটা যিকোনো ডকুমেণ্ট দি দিলে হৈ গ'ল। মই ড্ৰাইভিং লাইচেঞ্চ দিছোঁ। তাৰপিছত POR ৰেচিডেণ্টেল প্ৰুফ আপুনি যিকোনো এটা ডকুমেণ্ট দিলে হৈ যাব। 9 নম্বৰ যিটো অপশ্যন আছে এইটোত আপোনালোকে একেবাৰে ফিল আপ কৰিব নালাগে। আৰু তাৰপিছত ইয়াত যিটো আছে আই হেয়াৰ বাই দি আইডেণ্টিটি অফ এড্ৰেছ, ইয়াত আপোনাৰ নামটো দি দিব লাগিব। তাৰপিছত যদি সৰু ল'ৰা ছোৱালী হয় তেনেহ'লে তলত ছিগনেচাৰ থাকিব লাগিব গাৰ্জিয়ানৰ, আৰু যদি নহয় তেনেহ'লে আপুনি তলত একেবাৰে ছিগনেচাৰ দি ফৰ্মটো সম্পূৰ্ণৰূপে ফিল আপ কৰি দিয়া হ'ব। তো বন্ধুসকল, মই এতিয়া কৈ আছোঁ, যিহেতু মোৰ গোপন টিপছ ইউটিউব চেনেলটো নতুন হয়, গতিকে বন্ধুসকল আপুনি যদি মোৰ এই ভিডিঅ'টো চালে আৰু ভিডিঅ'টো যদি কিবা ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু বন্ধুসকল, অনুগ্ৰহ কৰি মোৰ গোপন টিপছ ইউটিউব চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দি দিব। গুড বাই। বন্ধুসকল, গোপন টিপছ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দি দিব আৰু কাষত থকা বেল আইকনটো আপোনালোকে দবাই দি দিব।